बिटिसिनि मावफुं सोद्रोमा रेवरेवा नार्जारिया गसाइगावनि खासियाबारि ओनसोलनि फरायसालिफोराव नायगिदिंफैदों। बिटिआर ओनसोलाव सोलोंथाइनि हारखौ जौगाहोनो थाखाय बिटिसि सरकारनि बिथोन होनाय बायदियै गसाइगाव महकुमानि सिङाव थानाय खासियाबारि ओनसोलनि गंथाम फरायसालियाव दिनै बिटिसिनि मावफुं सोद्रोमा रेवरेवा नार्जारिया नायगिदिंफैयो। फरायसालियाव फोरोंगिरि नुजाथिफैयै आरो सानजौफुनि जानाय आदारखौ मोजाङै होयैनि बागै खौरां मोननानै फोरोंगिरिफोरखौ उननि समाव फरायसालिफोरखौ मोजाङै सामलायलांनो थाखाय गोख्रों बिथोन होयो मावफुं सोद्रोमा रेवरेवा नार्जारिया। আজি আমি স্কুলৰ যে অৱস্থা এইবিলাক চাই পেলাই আমি বিটিচি চৰকাৰে সিদ্ধান্ত লৈ বাধ্য হৈছে। বহুত স্কুলতে আমাৰ মাষ্টৰবিলাক ৰেগুলাৰ নহয়, ক্লাছবিলাক ৰেগুলাৰ নহয় আৰু স্কুল সাৰাউণ্ডিংছবিলাক যে এনভাইৰনমেণ্ট এইটো ভাল নহয়। সেইটোকে আমি চিন্তা কৰি আমাৰ ভৱিষ্যত যে জেনেৰেশ্যন এই জেনেৰেশ্যন যাতে স্পইল নহয় এইটো আমাৰ বিটিচি চৰকাৰে আমাৰ এক্সিকিউটিভ কাউন্সিলত সিদ্ধান্ত লৈ পেলাই প্ৰত্যেক সমষ্টিতে আমি এতিয়া নিজৰ নিজৰ সমষ্টিত স্কুলবিলাক ভিজিট কৰিব তাত কেনেকৈ চলি আছে। মই আজি 3টামান স্কুল ঘূৰিলোঁ, প্ৰায় আপাতত ঠিকেই আছে, সৰু সুৰা অলপ সমস্যাবিলাক আছে। এইটো আমি আজি সিহঁতক কৈ আহিছোঁ যাতে এইটো ভালকৈ কৰি লয়। এইটো প্ৰথম ভিজিট হয়, আকৌ আমি প্ৰায় মান্থলি বা ফৰ্টনাইটলি আমি মানে ভিজিট কৰি থাকিম এইটো। আৰু দেখিছোঁ কেইটামান স্কুলত মাষ্টাৰবিলাক ৰেগুলাৰ নহয়, আমি ৱাৰ্ণিং দি আহিছোঁ যাতে ৰেগুলাৰ হয়। নহ'লে ভৱিষ্যত যদি আমি আকৌ আহি পেলাই যদি তেওঁলোকক এবচেণ্ট আমি যদি দেখিবলৈ পাওঁ সিহঁতৰ এগেইনষ্টত আমি মানে একশ্যন ল'বলৈ বাধ্য হ'ব। গতিকে যিহেতু তেওঁলোকে আমাৰ ভৱিষ্যত জেনেৰেশ্যনৰ হৰ্তাকৰ্তা, তেওঁলোকে মানৱ গঢ়তা হয় আমাৰ মাষ্টৰবিলাকে, শিক্ষক শিক্ষয়িত্ৰীবিলাকে। গতিকে তেওঁলোকে যদি ইৰেগুলাৰ হয় তেওঁলোকৰ ছাত্ৰবিলাকে কেনেকৈ হ'ব। ছাত্ৰবিলাকক ভালকৈ জ্ঞান দিবলৈ, ভালকৈ শিকাবলৈ আমি অনুৰোধ জনাই আহিছোঁ। আৰু ভৱিষ্যত আমাৰ বিটিচিৰ যে শিক্ষাৰ যে মানদণ্ড বঢ়াই নিয়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আজিলৈকে শিক্ষাৰ মানদণ্ড আমাৰ বিটিচিত কেইটামান জিলাত অলপ কম, চাপ'জ বাক্সাত ঠিকেই আছে, আমাৰ কোকৰাঝাৰ অলপ ডাউন আছে, ওদালগুৰি অলপ ডাউন আছে, কিন্তু চিৰাং একেবাৰে ল'। গতিকে এইবিলাক আমি আপগ্ৰেড কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু এইখিনিকে আমি প্ৰত্যেক নিজৰ নিজৰ সমষ্টিত ঘূৰি পেলাই আমি তদাৰক কৰিছোঁ আৰু একশ্যন ল'বলৈ আমি বাধ্য হ'ম বুলি তেওঁলোকক জনাই আহিছোঁ। আৰু তাৰ বাদেও আমাৰ বিটিচিৰ তৰফৰ পৰা সকলো EMবিলাকক ডিষ্ট্ৰিক্ট ৱাইজক আমাক গাৰ্জেন হিচাপে বনাই দিছে। এজন EMে এটা ক'ৰবাত দুজন EMে ডাঙৰ কিবাটো চাই পেলাই দুটাকেই আমাক দায়িত্ব দিয়া হৈছে। মোক আৰু আমাৰ উইলছন হাজতাক তামোলপুৰ দিছে আৰু কোকৰাঝাৰত বেলেগ বেলেগ EMবিলাকে আহিব। যি নিজৰ সমষ্টিত চাইছোঁ তাৰ বাদেও বিটিচিৰ পৰাও তেওঁলোকে আহি পেলাই চোৱা চিতা কৰিব, তদাৰক কৰিব, যাতে স্কুলটো আজি যেনেকৈ চলিছে বেষ্ট কোৱালিটি আমি ষ্টুডেণ্টবিলাক মানে শিক্ষা দিব পাৰোঁ এইটো ব্যৱস্থা কৰিবলৈ আমি এইটো দায়িত্ব লৈ পেলাই কাম কৰিবলৈ আমি আমাৰ চৰকাৰে এইটো সিদ্ধান্ত লৈছে আৰু এইটো কাম কৰিবলৈ আগবাঢ়িছোঁ। এইটো চেক কৰিবলৈ আমি আহিছোঁ। আজি আমাৰ যিবিলাক দেখিছোঁ এই স্কুলত বেষ্ট বুলি আমি ক'ব লাগিব। তেওঁলোকে 100% মধ্যাহ্ন ভোজনতে মাষ্টৰবিলাকে চেক এটেণ্ডেঞ্চ চালোঁ, এজন টিচাৰৰ বাহিৰে বাকী টিচাৰবিলাকে একে 100% এটেণ্ডেঞ্চ হয়। আৰু মধ্যাহ্ন ভোজনটো কোনটো জেগাত মানে যোৱাবাৰ দুটামান স্কুলত গ'লোঁ, এটাত ঠিকেই আছে, এটাত মানে মানডে আৰু ছেটাৰডে নিদিয়া বুলি কৈছিল। মই সিহঁতক কৈ আহিছোঁ যাতে তেওঁলোকে ৰেগুলাৰ কৰে। আৰু তেনেকুৱাকৈ আমাৰ CM মাননীয় মুখ্যমন্ত্ৰীয়ে তাত গুৰুত্ব লৈছে, কাৰণ তেওঁ ল'ৰা ছোৱালীবিলাকে যিখিনি দিবলগীয়া দি আছে, কিন্তু আমাৰ মাষ্টৰবিলাকে আমাৰ SMCৰ এইটো যিবিলাক দায়িত্ব আছে এইটো দায়িত্ব লৈ পেলাই কাম নকৰে, এইটো দিয়াৰ কি কাৰণ থাকিব। গতিকে এইটো ভালকৈ কাম কৰি যাবলৈ আৰু যিবিলাক তেনেকৈ কৰিছে এইটো আমি চেক কৰি আছোঁ। আজিৰ পৰা তেনেকুৱাই নহয়, এইবাৰৰ পৰা তেনেকুৱা আৰু নহয়
আৰু গেৰেণ্টি দিব পাৰিছোঁ